হৃদয় হাজৰিকাৰ এটি কবিতা মৃত্যু। মোৰ মৃত্যু হৈছে। আচলতে মোৰ মৃত্যুৰ বহুদিনেই হৈ গৈছে। যিদিনা মৃত্যু হৈছিল মোৰ অযুত বিশ্বাসৰ এমতে ভাল পোৱাৰ ওপৰত, ঠিক সেইদিনাই মোৰ মৃত্যু হৈছে। এতিয়া যে মই এক পৰিত্যক্ত মৰাশ, এতিয়া মোক আবেগে কন্দুৱাব নোৱাৰে বা হহুৱাব নোৱাৰে কোনো ৰঙীন অনুভৱে। আজি বিৰক্ত নহওঁ মই কাৰোবাৰ আমনিত। কলিজাৰ ৰঙা তেজবোৰ গোট মাৰি শিল হল, সপোনবোৰ পুৰি ছাই হল। মৰমবোৰ ধোঁৱা হৈ উৰি গল, মাথো ৰৈ গল স্মৃতিৰ এখন দলিচা, য'ত শুৱাই থোৱা হৈছে মোৰ মৃত শৰীৰটো। স্মৃতিৰ দলিচাখনৰ জোঙা কাঁইটবোৰে মোৰ শৰীৰটোক আঘাত কৰিছে যদিও যন্ত্ৰণাত কাতৰ হোৱা নাই মই। কাৰণ মই যে এক মৃত নীৰৱ, মৌন আৰু নিস্তব্ধ।